সকলোকে স্বাগতম জনাই আজি এটা ভিডিঅ' লৈ আহিছোঁ চতুৰ্থ শ্ৰেণীৰ বাবে Lesson-8 Science লিখক মাৰ্টিন ডেছনিকে। মই প্ৰথমে কবিতাটো আবৃত্তি কৰিম, পিছত অসমীয়াত ভাঙনি কৰি বুজাই দিম। Everything works because of science, even your old kitchen appliance. What your mom cars without science, it would not go far. With science we could make a computer or a phone. If you want a twin, just ask for a clone. Science will explain nature and trees. It also used to find cures for disease. Science is cool. The evidence is clear. It's so much fun. Enjoy it, my dear. এতিয়া মই অসমীয়াত ভাঙনি কৰি কবিতাটো বুজাই দিম। সায়েন্স বিজ্ঞান মাৰ্টিন ডেছনিকে নামৰ লিখকজনে লিখিছিল। এভৰিথিং ৱৰ্কছ সকলোৱে কাম কৰে। বিকজ অফ সায়েন্স বিজ্ঞানৰ বাবে। ইভেন ইয়ৰ অল্ড আনকি তোমাৰ পুৰণি কিটচেন এপ্লিয়েন্স পাকঘৰৰ সা সঁজুলি। হোৱাট এবাউট ইয়ৰ মম কাৰ্ছ তোমাৰ মাকৰ গাড়ীটো কি হ'ব? উইথাউট সায়েন্স বিজ্ঞান অবিহনে। ইট উড নট গো ফাৰ ই দূৰলৈ নাযাব। উইথ সায়েন্স উই কুড মেক বিজ্ঞানৰ দ্বাৰা আমি নিৰ্মাণ কৰিব পাৰোঁ। এ কম্পিউটাৰ অৰ এ ফোন এটা কম্পিউটাৰ অথবা এটা ফোন। ইফ ইউ ৱান্ট এ টুইন যদি তুমি দুটা বিচৰা। জাষ্ট আস্ক ফৰ এ ক্লোন কেৱল মাত্ৰ একেই বিচাৰিব লাগে। সায়েন্স উইল এক্সপ্লেইন বিজ্ঞানে ব্যাখ্যা কৰে নেচাৰ এণ্ড ট্ৰিজ প্ৰকৃতি আৰু গছবোৰৰ বিষয়ে। ইটছ অলছ' ইউজ সেইদৰে এইটো ব্যৱহাৰ কৰে। টু ফাইণ্ড কিউৰছ ফৰ ডিজিজ ৰোগৰ নিৰাময় বিচাৰিবলৈ। সায়েন্স ইজ কুল বিজ্ঞান শীতল। দ্য এভিডেন্স ইজ ক্লিয়াৰ এইটো প্ৰমাণ দিয়ে বা প্ৰমাণত ক্লিয়াৰ কৰি দিয়ে। ইটছ ছ' মাছ এইটো বহুত আনন্দদায়ক। এনজয় ইট মাই ডিয়াৰ ইয়াক উপভোগ কৰক মোৰ প্ৰিয়। এতিয়া